ৰেখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ নাৰিকলৰ লাড়ু। 2টা নাৰিকল ৰুকি লোৱা হ'ল আৰু 2টা নাৰিকলৰ বাবে মই 2 কাপ চেনি লৈছোঁ। এতিয়া চেনি আৰু নাৰিকলখিনি একেলগে সানি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম। আধা ঘণ্টা চেনিখিনি সানি থোৱা আধা ঘণ্টা সময় হৈ গ'ল। এতিয়া এইখিনি মই এটা চচপেনত ভাজি ল'ম। এইখিনি গেছত তুলি দিছোঁ। প্ৰথমে মই মিডিয়াম ফ্লেমত অলপ সময় ভাজি ল'ম। অলপ সময় প্ৰায় 10 মিনিটমান ভজাৰ পিছত গেছটো একেবাৰে কম ফ্লেমলৈ লৈ যাব। তাৰপিছত অনবৰতে লৰাই থাকিব লাগে যাতে তলত লাগি নধৰে। তাৰপাছত ইয়াত মই ইলাচি গুড়ি অলপ দি দিছোঁ। মিনিট ভজাৰ পিছত নাৰিকলখিনি ভজা হৈ গৈছে। ইয়াৰ এটা ধুনীয়া গোন্ধ ওলায় আৰু অলপ আঠা আঠাও হৈ পৰে। তেতিয়াই নাৰিকলখিনি ভজা হৈছে বুলি ধৰি ল'ব লাগে। লাডুটো বনাবৰ সময়ত হাতখন তিয়াই পেলাই মোহাৰি ল'ব। আৰু যদিহে কেতিয়াবা টান হৈ যায় তেতিয়া পুনৰ গাখীৰ অকণ দি পেলাই ঢিলা কৰি ল'ব পাৰিব। নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল। যদিহে ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।